নমস্কাৰ বন্ধুসকল এণ্ড ৱেলকাম টু আছাম এফেয়াৰ্ছ। আজি আমি আলোচনা কৰিম PM-DevINE স্কিম সম্পৰ্কত। PM-DevINE ফুল ফৰ্ম প্ৰধানমন্ত্ৰী ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজন। আমাৰ নৰ্থ ইষ্টৰ কাৰণে এইটো এটা ভাল খবৰ। নৰ্থ ইষ্টৰ কাৰণে স্পেচিয়েলি এইটো ইনিচিয়েটিভ লোৱা হৈছে। এই বছৰ যিটো আমাৰ বাজেট হয় 22-23 বাজেটত আমাৰ নৰ্থ ইষ্টৰ কাৰণে এইটো এটা স্পেচিয়েলি ইনিচিয়েটিভ লোৱা হৈছে। গোটেইখিনি কথা আমি আলোচনা কৰিম। আলোচনা কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। তেনেহ'লে হওক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আমাৰ এই বছৰ 2022-23 যিটো বাজেট আছে, বাজেটটোত আমাৰ যিমানকেইটা স্কিম লঞ্চ কৰে তাৰ ভিতৰত এটা অন্যতম হ'ল আমাৰ এইটো PM-DevINE প্ৰধানমন্ত্ৰী ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট এইখন স্কিম হয়। আমাৰ কেইদিনমান আগতে আলোচনা কৰা হৈছিলে, আমাৰ এই চেনেলটোতো আলোচনা কৰা হৈছিলে PM গতি শক্তি স্কিম সম্পৰ্কত। PM গতি শক্তি সংক্ষিপ্ততে ক'বলৈ গ'লে আমাৰ গোটেইকেইটা ছেক্টৰ এটা ডাইৰেকশ্যনত যদি কাম কৰা যায়, গোটেইসকলে যদি মিলি এক গতিত আমাৰ কাম কৰা যায়, তাৰ কাৰণে এইটো স্কিম লোৱা হৈছিল PM গতি শক্তি স্কিম। ধৰক আপোনাৰ এটা ৰাস্তা বনোৱা আছে, আমাৰ আপোনালোকে বহুত দেখিছে ৰাস্তা এটা বনোৱা হোৱাৰ পাছত তাৰ কাষতে পাইপ পুতাৰ কাৰণে ধৰ পানীৰ কাৰণে হওক নাইবা কিবা তাঁৰ বহোৱাৰ কাৰণে আকৌ ছাইডত খান্দি আছে। গতিকে এনেকুৱা অলপ বেছি আমাৰ কষ্ট বেছি যায়, আমাৰ লেবাৰ বেছি লাগে, গতিকে আমাৰ বস্তুটোৰ আমাৰ সিমান অলপ দুৰ্বলো হৈ যায়। গতিকে গোটেইখিনি যদি একেলগে কৰা যায় এটা ভাল প্লেনিং কৰি, তাৰ কাৰণে এইটো অনা গৈছিল PM গতি শক্তি। এই গোটেই ভিডিঅ'টো যদি আপোনালোকে চাই আমাৰ ডেছক্ৰিপশ্যনত দি দিম PM গতি শক্তি সম্পৰ্কে, সেইটো চাই ল'ব পাৰিব এবাৰ। তাৰপিছত আৰু এই আমাৰ যিটো PM-DevINE স্কিম হ'ল, এইটো আমাৰ PM গতি শক্তিৰ এটা পাৰ্ট হিচাপত আমাৰ নৰ্থ ইষ্টত স্পেচিয়েলি এইটো কাম কৰিব। অবজেক্টিভ কি হ'ব? PM-DevINE স্কিম ইজ বিং ইমপ্লিমেণ্টেড উইথ দ্য ফলোয়িং অবজেক্টিভ। এইকেইটা অবজেক্টিভ লোৱা হৈছে। ইনাবল লিভলিহুড এক্টিভিটিজ ফৰ ইউথ এণ্ড ওমেন। তাৰমানে সকলোৰে হ'ব মোটামুটি। ইউথ আৰু ওমেন হ'ল মানে কি বাকীবিলাকৰ নহ'ব নেকি? গোটেই সকলোৰে আমাৰ লিভলিহুডৰ আমাৰ এক্টিভিটি ইমপ্ৰুভমেণ্ট কৰিব। তাৰপিছত ফিলিং গেপ ইন ভেৰিয়াছ ছেক্টৰ। এইটো চাওক, গতি শক্তিৰ মেইন লক্ষ্য আছিল এনেকুৱা যাতে গোটেইকেইটা ছেক্টৰ এটা ডাইৰেকশ্যনত কাম কৰিব পাৰে। সকলোৱে যদি মিলি এটা হেৰিত কাম কৰা যায় তেতিয়াহ'লে আমাৰ গোটেইখিনি সুবিধা হয়। গতিকে আমাৰ ইয়াতে এই যিটো গেপ আছিল বিভিন্ন ছেক্টৰৰ মাজত, সেই গেপটো নোহোৱা হ'ব। নেক্সট ইমপ্লিমেণ্টিং এজেঞ্চি হ'ব নৰ্থ ইষ্ট কাউন্সিল। নৰ্থ ইষ্ট কাউন্সিল এটা আমাৰ ষ্টেটুটৰী বডি হয়। ষ্টেটুটৰী বডি, ইয়াতে এইটো জানিব লগা কথা, ষ্টেটুটৰী বডি কোনবিলাক আৰু কনষ্টিটিউশ্যনেল বডি কোনবিলাক আৰু নন কনষ্টিটিউশ্যনেল বডি কিছুমান আছে। ষ্টেটুটৰী হ'ল কি, কিছুমান এক্টৰ সহায়ত যদি আমাৰ পাৰ্লিয়ামেণ্টে এক্ট পাছ কৰি কিছুমান বডি বনায় তেতিয়াহ'লে আমাৰ সেইটো ষ্টেটুটৰী হ'ব। আৰু এইটো আমাৰ কি আছিলে, নৰ্থ ইষ্ট কাউন্সিল এক্ট 1971 আছিলে। বৰ্তমান আমাৰ ইয়াতে নৰ্থ ইষ্ট কাউন্সিলত 8খন ৰাজ্য আছে। আগতে প্ৰথমতে 7খন আছিলে, পাছত 2002 চনত যেতিয়া ছিকিমখন এড কৰা হয় তেতিয়াৰ পৰা আমাৰ ইয়াতে 8খন ষ্টেট হয়। আৰু কোন থাকে এই নৰ্থ ইষ্ট কাউন্সিলত? গোটেইকেইখন এই 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল থাকিব আৰু লগতে গভৰ্ণৰসকলে থাকিব। গতিকে তেওঁলোকৰ দ্বাৰা এইটো ইমপ্লিমেণ্ট কৰিব। হেডকোৱাৰ্টাৰ ক'ত আছে নৰ্থ ইষ্ট কাউন্সিলৰ জানেনে? এইটো নৰ্থ ইষ্ট কাউন্সিলৰ হেডকোৱাৰ্টাৰ হ'ল আমাৰ শ্বিলঙত। নেক্সট ফাণ্ডিং আমাৰ ইনিচিয়েল হিচাপত বৰ্তমান আমাৰ এই 22-23 যিটো বাজেট চলি আছে, এই বাজেটত আমাৰ ধাৰ্য কৰা গৈছে 1500 কৰোৰ টকা আমাৰ নৰ্থ ইষ্টৰ কাৰণে স্পেচিয়েল। তাৰপিছত প্ৰজেক্ট চেংচনছ, ইয়াতে আমাৰ এই যিবিলাক প্ৰজেক্ট এই স্কিমৰ আণ্ডাৰত হ'ব, সেই প্ৰজেক্টবিলাক চেণ্ট্ৰেল হওক বা ষ্টেট গভৰ্ণমেণ্ট হওক, ষ্টেট গভৰ্ণমেণ্ট সকলো নহয়, আমাৰ এই যিখন 8খন ৰাজ্য আছে এই 8খন ৰাজ্যৰ পৰা হওক নাইবা ষ্টেটৰ পৰাও প্ৰজেক্টবিলাক কি কৰিব পাৰিব, ৰেকমেণ্ড কৰিব পাৰিব। তাৰ কিন্তু যদি এনেকুৱা হয় যে দুটা প্ৰজেক্টৰ মাজত কম্পিটিশ্যন হয় তেতিয়াহ'লে ষ্টেটক আমাৰ প্ৰিফাৰেঞ্চ দিয়া যাব। গতিকে ষ্টেটে যেতিয়া আমাৰ প্ৰজেক্ট কৰিব সেইটো প্ৰজেক্টত বেছি অগ্ৰাধিকাৰ দিয়া যাব। তাৰপিছত এতিয়া কিছুমান যদি আমি প্ৰজেক্ট চোৱা যায়, ইয়াতে বৰ্তমান যিবিলাক প্ৰথম লোৱা প্ৰজেক্টৰ ভিতৰত এইটো আছে ডেডিকেটেড ছাৰ্ভিচেছ ফৰ দ্য মেনেজমেণ্ট অফ পেডিয়াট্ৰিক, মানে কি হ'ল শিশু যিবিলাক মেডিকেল থাকে সেইবিলাক, এণ্ড এডাল্ট হেম'টোলাইম্ফয়েড কেঞ্চাৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া গুৱাহাটী, এইটো গুৱাহাটীত হ'ব। তাৰপিছত কি হ'ব, আজাল বাইপাছ
আজিকাল বাইপাছ বনাব। তাৰপিছত নেক্সট আহকচোন, গেপ ফাণ্ডিং ফৰ ইক' ফ্ৰেণ্ডলি ৰ'পৱে। ইক' ফ্ৰেণ্ডলি ৰ'পৱেৰ যিটো আমাৰ এইটো হেৰিত বনাই থকা হৈছে, ছিকিমত বনাই থকা হৈছে, আৰু ইয়াতে আমাৰ ফাণ্ডিঙৰ যিটো গেপ আছে সেইটো নোহোৱা কৰিব। তাৰপিছত পাইলট প্ৰজেক্ট হিচাপত এইটো ক'ত কৰিব? মিজোৰামত বাঁহৰ দ্বাৰা যিবিলাক হেৰি কৰা আছে, লিংক কৰিব, ৰাস্তাবিলাক লিংক কৰিব, মানে দলঙৰ সদৃশ কৰিব আৰু এইটো কি হ'ব, পাইলট প্ৰজেক্ট হিচাপে কৰিব। প্ৰথম টেষ্ট কৰি চাব, তাৰপিছত যদি হয় তাৰপিছত বেছিকৈ কৰিব। আৰু তাৰপিছত এইটো ছাবষ্টিটিউট স্কিম নহয়। তাৰমানে কি আছিল ছাবষ্টিটিউট? মানে আমাৰ বহুতবিলাক স্কিম এনেকুৱাই আহে যে আগৰ পৰা এটা স্কিম চলি আছে, সেইটো স্কিমকে আমাৰ নতুন নাম দি নতুন ধৰণে সেইটো লোৱা যায়। গতিকে কিন্তু এইটো আমাৰ সম্পূৰ্ণ নতুন, ছাবষ্টিটিউট কৰা নাই আৰু বেলেগৰ হেৰিৰ ওপৰত অভাৰলেপ কৰা নাই। এইটো খালি গতি শক্তিৰ লগত আমাৰ বঢ়াই নিয়াৰ কাৰণে এইটো নতুনকৈ লোৱা গৈছে, PM-DevINE। গতিকে আমাৰ ভিডিঅ'টো এইখিনি আছিল। শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।